আৰু এটা দুখ লগাৰ কথা মানে মোৰ ফ্ৰেণ্ড যিটো মুছাৰফ আছে মুছাৰফ যিটো এইবিলাক কিবা হ'ল বেমাৰ কি ঘৰত আহিছোঁ আহি মানে অলপ মানে কালিৰ পৰা অলপ মানে ঠিক আছে ন নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু গাইজ মই আজিৰ ব্লগটো মানে 1টা বজাত ষ্টাৰ্ট কৰিছোঁ কাৰণ ৰাতিপুৱা অলপ মানে এডিটিঙৰ কাম আছিলে ভিডিঅ' এটাৰ যিটো ভিডিঅ' আজি আহিব এইটো ভিডিঅ'ৰ কাম আছিলে অলপ সেইকাৰণে আজিতো ইউটিউবলৈকে আহিব মানে যেদিনা এইটো ব্লগ শ্বুট কৰি আছোঁ এদিনৰ ব্লগটো মানে এডিট কৰা আছিলে সেইকাৰণে গাইজ অলপ লেট হৈ গ'ল এতিয়া গৈ আছোঁ বজাৰত গাইজ মই আৰু মোৰ ফ্ৰেণ্ড কমৰুল এতিয়া ইয়াতে কথা পতা দেৰি নকৰি গাইজ এতিয়া বজাৰত কাম আছে ভিডিঅ'টো অলপ আপলোড কৰিব লাগে ভিডিঅ' এটা ষ্টেচন কৰি আছোঁ সরি গাইজ বাই নহয় মানে ব্লগটো কন্টিনিউ কৰোঁ এতিয়া চিধা যাম মানে স্কুলত নহয় কালি স্কুল আহি যায় স্কুল বন্ধ দিলে কি ক'ম গাইজ 1.5 মাহ পিছত গৈ স্কুলত লগ হ'ব ইয়াৰ আগত নহয় আৰু মাজে যাম ছাৰ আৰু সিহঁতৰ লগত লগ কৰি আহিম আৰু ফ্ৰেণ্ডবিলাক আহিলে যাম আৰু এতিয়া গৈ আছোঁ বজাৰত যাই অলপ কাম আছে বজাৰৰ কামটো শেষ কৰি যাম ষ্টেচনত মানে ভিডিঅ' এটা আপলোড কৰিব লাগিব জানোতো আমালোকৰ গাঁৱত ইমান নেট নাপায় যাব লাগে ষ্টেচনৰ পৰা ফুল নেট পায় মাত্ৰ 15 মিনিট ভিডিঅ' আপলোড হৈ যায় আমালোকৰ গাঁৱত 2 ঘণ্টা লাগে ভিডিঅ' আপলোড কৰোঁতে সেইকাৰণে মাত্ৰ 15 মিনিটত ভিডিঅ' আপলোড হৈ যায় আৰু অলপ মানে কণ্টেণ্ট পাওঁ নেকি ভিডিঅ'ৰ কণ্টেণ্ট পালে তাৰ বা নহ'লে এটি অ'কে বাই সৰি গাইজ ভিডিঅ' কণ্টিনিউ কৰোঁ এতিয়া মটৰ ব্লকত আহি গ'লোঁ মটৰ ব্লকটো জানে গাইজ এটা মানুহ পিছত পোৱাই চেটআপটো ৰেডি কৰি ৰাখিছোঁ এতিয়া গৈ আছোঁ বজাৰত এইটো আমালোকৰ গাইজ কাজলমাৰী ৰাস্তা হয় আপোনালোকৰ এতিয়া পাই যাম আৰু অলপ বেছি দূৰ নহয় এইটো আহি গৈছোঁ আৰু বজাৰটো আৰু অলপ আছে আৰু বেছি মটৰ ব্লক নকৰোঁ চিধা বজাৰত গৈ কৰি আছোঁ মটৰ ব্লকিং আৰু অলপ ভিডিঅ'টো কণ্টিনিউ কৰোঁ ফাইনেলি মানে বজাৰত ভিডিঅ' কৰা নাই কাৰণ অলপ ভিৰ আছিলে আজি বজাৰ দিন হয় আমালোকৰ ডিভিজন বৃহস্পতিবাৰ আৰু বজাৰ দিন হয় ডিভিজনত সেইকাৰণে বেছি গৰম কৰা নাই ভিৰ আছিলে যাওঁতে অলপ বজাৰত কোনো কাম আছে আপুনি ষ্টেচন কৰিছোঁ কামটো বজাৰত তাৰপিছত অলপ লৈ যাম এতিয়া ষ্টেচনৰ ৰাস্তা আহিছিলে এতিয়া গৈ চৰকাৰী আহিবলৈ কিন্তু কণ্টিনিউ নকৰোঁ কাৰণ প্ৰব্লেম আছে ফাইনেলি গাইজ ভিডিঅ' আপলোড দি আহি গ'লোঁ মানে ভিডিঅ'ৰ এটা প্ৰব্লেম হৈছে কাৰণ গাইজ যিটো ভিডিঅ' আপলোড দিছোঁ কপিৰাইট লাগিছিলে পিছত মই গৰমত গৈ দেখিছোঁ ক'ত কপিৰাইট লাগিছে পিছত গৈ যিটোত কপিৰাইট লাগিছে মই গানটো আকৌ চেঞ্জ কৰি ইডিটিং কৰি আকৌ আপলোড কৰিছোঁ পিছত আকৌ কপিৰাইট নাজানো ক'ত লাগিছে এতিয়া ঘৰত গৈ চেক কৰিম এতিয়া চেক কৰা টাইম নাই কাৰণ বহুত টাইম হৈ গ'ল এতিয়া দুবাৰ কৰিছোঁ এটা কাম দুবাৰ কৰিছোঁ সেইকাৰণে চিধা বজাৰত পৰা ঘৰত গৈ লগ হৈ আছে ফাইনেলি গাইজ ঘৰত আহি গ'লোঁ ঘৰত আহি মতলব বজাৰ পৰা চিধা মানে ভিডিঅ' বেছি কৰা নাই চিধা ঘৰত আহি গৈছোঁ ঘৰত আহি মানে অলপ ঠাণ্ডা লাগিছে কাৰণ অলপ জেকেটটো লগাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু গাইজ আৰু এটা দুখ লগাৰ কথা মানে মোৰ ফ্ৰেণ্ড যিটো মুছাৰফ আছে মুছাৰফ যিটো সেইবিলাক কিবা হ'ল বেমাৰ নে কিবা এইটো মই এতিয়া সেই ঘৰত গৈ আছোঁ চাবলৈ সেই দেখোঁ কি হৈছে মই মানে মোৰ লগৰ এটা ফ্ৰেণ্ডে কৈছে মুছাৰফ কিবা বেমাৰ হৈছিল চাই আছোঁ আপোনালোকে দেখাম মানে কি হ'ল কি আৰু কোনে ভিডিঅ'টো কণ্টিনিউ কৰোঁ এই ঘৰত আহিছোঁ আহি মানে অলপ মানে কালিৰ পৰা অলপ মানে ঠিক আছে ন গাইজ মানে কালি মানে ঘৰত মানে মানে পেটৰ বিষ হৈছিলে মানে এইটো আৰু এটা মানে সিহঁতৰ ঘৰ বনাই আছে মানে বেলেগ জেগাত ইয়াতে গৈছিলে মানে কিবা কামত মানে হঠাৎ কিবা হৈ গৈছিলে হস্পিটেলত লৈ গৈছিলে ঠিক হৈছে মানে কালি হৈছিলে মই আজি গম পাইছোঁ মানে মোৰ ফ্ৰেণ্ড এটা গৈছে এতিয়া সেই ঘৰত আহিছে সিহঁতি শুই আছে আৰু গাইজ অলপ যোৱা প্ৰাৰ্থনা কৰিব মানে জলদি ঠিক হৈ যায় গাইজ এতিয়া মানে মুছাৰফৰ ঘৰৰ পৰা ওলাই আহি চিধা ফিল্ডত আহি গ'লোঁ এইটো ফিল্ডত খেল চলি আছে এতিয়া গৈ ইয়াতে যাওঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰিম এতিয়া ভিডিঅ' আৰু দীঘল নকৰোঁ গাইজ কাৰণ আজি কণ্টেণ্ট একো পোৱা নাই সেইকাৰণে আৰু গাইজ আৰু সন্ধিয়াও হৈ গ'ল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব গাইজ কালি দামাকাটাৰ ভিডিঅ' আহিব ব্লগ আহিব কালি আজি ইয়াতে ভিডিঅ' সমাপ্ত কৰোঁ ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আৰু বাই বাই